নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যোৱাকালি জোৰোণ গ'ল বান্ধৱীৰ আৰু আজি বিয়া। বিয়া এতিয়া ভালেই নালাগিব চাগে, মানে ৰাতিৰ পৰা ইমানেই বৰষুণ দিয়ে আছে, নেৰা নেপেৰাকৈ বৰষুণ এৰাৰ নামেই লোৱা নাই দেখোন। এতিয়া গ'লোঁ ৰাতিপুৱা বিয়া ঘৰত। তাৰপাছত যিহেতু আমাৰ ৰাস্তাটো পকা নহয়, ৰাস্তাটো ইমানেই বোকা হৈছে, মানে মানুহ অহা যোৱা কৰি থাকোঁতে পিছল হৈ গৈছে, ৰাস্তাত বোকা যাব নোৱাৰা হৈছে। হ'লেও তেনেকৈ 2-3বাৰমান অহা যোৱা কৰিলোঁ। তাৰপাছত ৰাতিপুৱা গৈ কইনাক সজালোঁ। তাৰপাছত কইনা নামঘৰত গ'ল। তাৰপাছত আকৌ অলপ আগত গৈ কইনাক কাপোৰ পিন্ধাই এতিয়া মই আহিছোঁ। তাৰপাছত মানে অহা যোৱা কৰোঁতে ইমান টাইম লাগি গৈছে, ৰাস্তাটোত বহুত বোকা হৈছে যিহেতু কেইটামান পৰিলে ৰাস্তাত। আৰু লগৰবিলাকে চব ৰেডি হ'লে, এতিয়া মই ৰেডি হৈ লওঁ। তাৰপিছত এতিয়া বিয়াৰ ঘৰলৈ যাওঁ, ব'লক বিয়াৰ ঘৰত লগ পাওঁ। বৰষুণ দিয়াৰ কাৰণে ৰাস্তাটো বহুত বেয়া হৈছিলে আৰু বহুত পিছল হৈছিলে। বিয়াৰ ঘৰৰ মানুহে ইয়াতে খেৰ পাৰি দিছে চাগে। বোকা খচি কিবাকৈ বিয়া ঘৰ পালোহি আৰু এতিয়া সকলো বহি আছে ইয়াতে। আমাক কইনাজনী ৰেডি কৰিবলৈ কৈছে, মানে কইনাৰ মেকআপটো কৰিবলৈ আমাকে কৈছিলে বা এজনী। সজাইছোঁ। এয়া বিয়া ঘৰৰ বেণ্ড পাৰ্টিও আহি পালে আৰু ইয়াতে সকলোৱে ক'ত কি কৰি আছে আপোনালোকক এবাৰ মই দেখুৱাওঁ। এইফালে আমাৰ কইনাজনী ৰেডি হৈ গ'ল, মেকআপ কৰা হ'ল। আৰু কমেণ্ট কৰি জনাবচোন আমি বা আৰু মই কৰা মেকআপটো কেনেকুৱা লাগিছে আৰু কইনাজনীক ধুনীয়া লাগিছেনে নাই। বেছি ভালকৈ নাজানো, হ'লেও অলপ চলপ কৰিব জানো, চলি যায়। ৰেডি কৰিলোঁ, এতিয়া আমি জলপান খাই লওঁ। ভাত হৈছে, হ'লেও অলপ জলপান খাই ল'ব কৈছে, জলপান খাই লওঁ। তাৰপিছত লগ পাই আছোঁ। न जाने कहाँ हो गया गुम कहीं। ভাত হৈ গ'ল বোলে, এতিয়া ভাত খাব আহিছোঁ। ভাত খাই লওঁ, তাৰপিছত লগ পাম। মই ড্ৰেছ চেঞ্জ কৰি আহিলোঁ। এতিয়া কইনা ধুৱাব, গা ধুৱাব। আমি সকলোৱে ইয়াতে বহি আছোঁ। পিছফালে মানুহ। দেৱী পূজা তোকে পাবলৈ নাই চাবি চাবি গাঁৱৰ তথাপি মোৰ গাঁৱৰ তামোলে মানে হিমলা ধেমালি মোৰ হিমলা ধেমালি ধেমালি নাচনী ডেন্স কৰিলোঁ। এতিয়া কইনা গা ধুৱাই আনিলে, আমি ডেন্স কৰি থাকোঁতে। এতিয়া কইনা ৰেডি কৰিবলৈ কৈছে, দৰা আহিব সময় হ'বই, সেইকাৰণে কইনাক এতিয়া ৰেডি কৰি আছোঁ মই। আৰু সকলো বহি কইনাক চাই আছে। এয়া কইনা ৰেডি হৈ গ'ল, দৰা আহিলে আৰু যাব পাৰিব। এতিয়া দৰা আহি পোৱাই নাই, বহুত দেৰি হ'ল। দৰা আহিছে, এতিয়া দৰা আগবঢ়াবলৈ যাওঁ।
সকলো বাটত ৰেডি দৰাক আগবঢ়াবৰ কাৰণে। লগ আমিও যাওঁ। আপোনাৰ পৰিচয়টো আমি অসমীয়াত জানিব প্ৰথমে আমি সম্পূৰ্ণ অসমীয়াত জনাব। সম্পূৰ্ণ অসমীয়াত হ'ল জানো? নম্বৰটো আমি সকলো ৰৈ আছোঁ, দুখন সমাজ ৰৈ আছোঁ ইয়াতে। সকলোবোৰ আমি মুকলি আকাশৰ তলত আছোঁ। আপুনি এটা ছাতি লৈ আহিছে, আমি তাৎপৰ্যটো জানিব বিচাৰিম কেনেকৈ কিহৰ বাবে ছাতিটো লৈ আহিছে। নাই আৰু এটা প্ৰশ্ন আছে আপোনালৈ, কাৰ পো কাৰ নাতি কাৰ চোতালত দিব ঘূৰি কোনে দিব মালা ধৰি? সেই খবৰ হ'লেই এতিয়া ময়ো ঘৰলৈ যাওঁ। ৰাতি ভিডিঅ'টো শেষ কৰা নহ'লেই মানে আহি শুই গ'লোঁ। চ' যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু আপোনাৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোত যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব।